CSIR উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান নেষ্টৰ উদ্যোগত পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সহযোগত 28 আগষ্ট তাৰিখে বহু লোকৰ স্বাস্থ্য পৰীক্ষা বিনামূলীয়াকৈ কৰা হয়। নেষ্টৰ সামাজিক কাম-কাজৰ অংশ হিচাপে চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ দলে যোৰহাট জিলাখনৰ শতাধিক জনসাধাৰণৰ লগতে ভালেকেইজন সাংবাদিকৰ অত্যাধুনিক যন্ত্ৰৰ সহায়ত স্বাস্থ্য পৰীক্ষা কৰে। নেষ্টৰ গৱেষণা পৰিকল্পনা আৰু বাণিজ্যিক বিকাশ বিভাগৰ মুৰব্বী তথা প্ৰধান বিজ্ঞানী ডক্টৰ যতীন কলিতাৰ নেতৃত্বত বিজ্ঞানী গৱেষক আৰু পশ্চিম যোৰহাট সাংবাদিক সংস্থাৰ সভাপতি ৰমেন শইকীয়া, উপসভাপতি সঞ্জীৱ হাজৰিকা, সম্পাদক মৃদুল হাজৰিকা, সদস্য জ্যোতিকা মহন্তৰ সুদক্ষ পৰিচালনাত এই স্বাস্থ্য পৰীক্ষাৰ শিবিৰ যোগেন্দ্ৰনাথ বৰুৱা সুবৰ্ণী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। পৰ্যায়ক্ৰমে এই শিবিৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰা হ'ব বুলিও জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট NAS 24/7 লাইভ।